নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ইংৰাজী ভাষাত দিয়া হ'ব গণিত আৰু বিজ্ঞানৰ শিক্ষা বিজ্ঞান আৰু গণিতৰ পাঠ্যপুথি ইংৰাজীতেই আহিব বুনিয়াদী পৰ্যায়ৰ 5টা বৰ্ষৰ শিক্ষাদান মাতৃভাষাতেই হ'ব নিৰ্ধাৰিত কিছু চৰকাৰী বিদ্যালয়ত প্ৰৱৰ্তন কৰা হ'ব ইংৰাজী মাধ্যম প্ৰতিখন জিলাত 5ৰ পৰা 10খন এনে বিদ্যালয় থাকিব মাতৃভাষাৰ সমান্তৰালভাৱে সেই বিদ্যালয়সমূহত প্ৰৱৰ্তন কৰা হ'ব ইংৰাজী মাধ্যম 6ষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ এই ইংৰাজী মাধ্যম বিদ্যালয়সমূহত থাকিব মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব সমাজ অধ্যয়নৰ বিষয় সমাজ অধ্যয়নৰ পৰিৱৰ্তে আন দুটা বিষয় অন্তৰ্ভুক্ত কৰা হ'ব সেই বিষয় দুটা হৈছে ভূগোল আৰু বুৰঞ্জী পুনৰ প্ৰচণ্ড বৰষুণৰ এলাৰ্ট 31 জুলাইৰ পৰা 2 আগষ্টলৈকে বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে ৰাজ্যত প্ৰচণ্ড বৰষুণৰ লগতে বজ্ৰপাত সতৰ্কবাণী কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ 31 জুলাইত 1 আগষ্ট আৰু 2 আগষ্টৰ উজনিৰ পৰা নামনিলৈ ধাৰাসাৰ বৰষুণৰ আগজাননী অসমৰ লগতে উত্তৰ পূৰ্বৰ কেইবাখনো ৰাজ্যত হ'ব পাৰে নেৰানেপেৰা বৰষুণ ধুবুৰী গোৱালপাৰা বঙাইগাঁও বৰপেটা নলবাৰী কামৰূপ ধেমাজি লখিমপুৰ শোণিতপুৰৰ লগতে কেইবাখনো জিলাত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা